SBIত মুকলি হৈছে 6160টা পোষ্ট। এই পোষ্টসমূহৰ বাবে কোনসকল ছাত্ৰ-ছাত্ৰী আবেদন কৰিব পাৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, অসমত টোটেল কেইটা পদ আছে আৰু কোনটো ডিষ্ট্ৰিক্টত কেইটা পদ আছে। সকলোখিনি আজিৰ এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। আপোনালোকে ইয়াতে চাব পাৰিছে নেম অফ পোষ্ট 6160টা পোষ্ট ওলাইছে। কেটাগৰী ৱাইজ ভেকেঞ্চিটো আপোনালোকে ইয়াতে চাব পাৰিছে। SCৰ কাৰণে 989টা, STৰ কাৰণে 514টা, OBCৰ কাৰণে 1389টা, তাৰপিছত EWSৰ বাবে আছে 603টা, আনৰিজাৰ্ভৰ বাবে আছে 2665টা। তাৰপিছত আপোনালোকে ষ্টাইপেণ্ডটো চাব পাৰিছে যে ইয়াতে ষ্টাইপেণ্ডটো আপোনালোকক দিয়া হ'ব 15,000 টকা পাৰ মান্থ। টোটেল ভেকেঞ্চি অসমত আপোনালোকে চাব পাৰিছে যে 121টা টোটেল পোষ্ট অসমত ওলাইছে। আৰু আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিটো আপোনালোকে চাব পাৰিছে। বাক্সাত 2টা, বৰপেটাত 5টা, বিশ্বনাথত 2টা, বঙাইগাঁৱত 3টা, কাছাৰত 4টা, চৰাইদেউত 1টা, চিৰাঙত 1টা, দৰঙত 1টা, ধেমাজিত 2টা, ধুবুৰীত 5টা, ডিব্ৰুগড়ত 10টা, ডিমা হাছাওত 2টা, গোৱালপাৰাত 2টা, গোলাঘাটত 3টা, হাইলাকান্দিত 2টা, যোৰহাটত 7টা, কামৰূপত 5টা, তাৰপিছত কামৰূপ মেট্ৰত আছে 19টা, কাৰ্বি আংলঙত আছে 3টা, কৰিমগঞ্জত আছে 2টা, কোকৰাঝাৰত আছে 2টা, লখিমপুৰত 3টা, মাজুলীত 1টা, মৰিগাঁৱত 1টা, নগাঁৱত 5টা, নলবাৰীত 3টা, শিৱসাগৰত 4টা, শোণিতপুৰত 5টা, তিনিচুকীয়াত 6টা, ওদালগুৰিত 2টা, ৱেষ্ট কাৰ্বি আংলঙত আছে 1টা। আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰটো আপোনালোকে চাব পাৰিছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। এইকেইটা ঠাইত আপোনালোকে এক্সামটো দিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগিব। আপোনালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব। তাৰপিছত আপোনালোকৰ লোকেল লেংগুৱেজটো আপোনালোকে জানিব লাগিব। এছামিজ, বেংগলী আৰু বড়ো ভাষাটো আপোনালোকে জানিব লাগিব। আৰু ইয়াৰ বাবে এজ লিমিটটো হ'ল 20ৰ পৰা 28 বছৰৰ ভিতৰত। আৰু আপোনালোকৰ এক্সামটো কিহৰ ওপৰত হ'ব ইয়াতে চাব পাৰিছে জেনেৰেল, তাৰপিছত ফাইনেন্সিয়েল এৱাৰনেছত 25 মাৰ্কছ, জেনেৰেল ইংলিছত আছে 25 মাৰ্কছ, কোৱান্টিটিভ এপিটিউডত আছে 25 মাৰ্কছ, তাৰপিছত আছে ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপিটিউডত আছে 25 মাৰ্কছ। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফিজটো হ'ব জেনেৰেল, OBC আৰু EWSৰ বাবে 300 টকা আৰু বাকী কেটাগৰীৰ কাৰণে একো নালাগে। তাৰপিছত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰি তলফালে আহিলে আপোনালোকে ইয়াতে চাব পাৰিব যে অনলাইন এপ্লিকেশ্যন ফৰ্মছ। আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে এইটো আবেদন কৰিব পাৰিব। ফ্ৰেণ্ডসকল, যদি আপোনালোকে আবেদন কেনেকৈ কৰিব লাগে তাৰ বিষয়ে যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক দেখাই দিম যে কেনেকৈ ইয়াৰ বাবে আপোনালোকে অনলাইনত আবেদন কৰিব। ফ্ৰেণ্ডসকল, আপোনালোকক দেখাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।